নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি UPPL আৰু বিজেপি আলোচনা চলি আছে আৰু বিশেষকৈ আমাৰ UPPL দলৰ পৰা আমাৰ যিখিনি 12টা সমষ্টি আছে এই 12টা সমষ্টিত মূলভাৱে আমাৰ কণ্টেষ্ট কৰাৰ এটা লক্ষ্য আছে আৰু বাকিখিনি যিটো সিট আছে বিভিন্ন অঞ্চলত অসমত য'ত আমাৰ অলপ ইনফ্লুৱেঞ্চ থাকে সেইবিলাকৰ ওপৰতো আলোচনা চলি আছে আৰু বিশেষকৈ এইবাৰ নিৰ্বাচনত আমাৰ একো চিন্তা কৰিব লগা নাই কাৰণ দুৰ্নীতিগ্ৰস্ত দলবিলাকে একত্ৰিত হৈছে ইয়াত 17 বছৰে যিসকলে লুটিপুটি খালে ৰাইজৰ কাৰণে আহা কৰোৰ টকাবিলাক সব আত্মসাৎ কৰিলে সেইসকলে আৰু হিফালৰ মানে দুৰ্নীতি কৰা দলবিলাকৰ লগত লগ লাগিছে আৰু আজি এটা আচৰিত আমি দেখিবলৈ পাইছোঁ যে যি দলবিলাকে অসমত ৰাষ্ট্ৰীয় দল হিচাপে কাম কৰি আছে তেখেতসকলে ইমান বছৰে এই যোৱা চৰকাৰখনৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত চৰকাৰখনৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ হিংসা সেইবিলাক কঠোৰভাৱে মাতি আহিলে সেইসকলে আজি তেখেতসকলৰ লগত একেলগে মিলিছে গতিকে আজি আমাৰ নীতি যিটো আছিলে যে দুৰ্নীতিমুক্ত এটা চৰকাৰ গঠন কৰিব লাগে ৰাইজক সমমৰ্যাদা সম অধিকাৰ দিব লাগে ভূমিৰ অধিকাৰ দিব লাগে সকলো ভাষা সংস্কৃতি অস্তিত্ব জীয়াই ৰাখিব লাগে দৰিদ্ৰ দুখীয়া মানুহৰ কাৰণে যিবিলাক আঁচনি আহে সেই আঁচনিবিলাক সফলভাৱে ৰূপায়ণ হ'ব লাগে সেইবিলাক নকৰাৰ ফলত ৰাইজে ক্ষোভিত হৈ পেলাই যোৱা BTC ইলেকশ্যনত আমাক ভোট দিছে আৰু আমাৰ চৰকাৰ চলি আছে তো সেইকাৰণে যিটো এতিয়া গঠবন্ধন হৈছে সেই গঠবন্ধনক আমি ব্যস্তবিলাক দিছোঁ যে আজি এটা ৰাইজে ভাল এটা দেখিবলৈ পাইছে কি দুৰ্নীতি কৰা মানুহবিলাকৰ ৰাজনীতিটো কেনেকুৱা এইটো দেখিবলৈ পাইছে তো সেইকাৰণে এই নিৰ্বাচনত UPPLৰ যিখিনি কেণ্ডিডেট আমাৰ কণ্টেষ্ট কৰা হ'ব সেইটো জিকি যোৱাৰ কাৰণে ভোটটো ক্লিয়াৰ হৈ গ'ল বুলি আমি আজি ভাবোঁ নাই প্ৰত্যাহ্বান নহয় তেনেকুৱা জোটবন্ধনটো নতুন নহয় বাৰম্বাৰ হ'ব কেতিয়াবা ভাঙিব এতিয়া আপুনি চাওক যে যিসকলে দুৰ্নীতি কৰিছে ভ্ৰষ্টাচাৰ কৰিছে তেখেতসকলে যিমান পালেও সন্তুষ্ট নহ'ব গতিকে তেখেতসকলৰ মাজত অসন্তুষ্টিতে সদায় থাকিবই তো সেইকাৰণে মোৰ আচৰিত এইটোহে য'ত কংগ্ৰেছে মানে ইমান দিন হাগ্ৰামা মহিলাৰী বা BPFৰ দুৰ্নীতিৰ কথা কৈ আহিছিলে বিজেপিত থকাৰ কাৰণে কৈছিলে নেকি বাকী তেখেতসকলৰ এই ৰাইজক যে ঠগালে 35 লাখ ৰাইজক যে ঠগালে ইয়াৰ প্ৰতি কংগ্ৰেছৰ একো দায়িত্ব নাই নেকি UDFে ইমান দিন ক'লে যে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে BPFে হাগ্ৰামাই আৰু আজি যে তেখেতসকলে ইয়াত মানে এলায়েন্স কৰিলে আণ্ডাৰষ্টেণ্ডিং কৰিলে তাৰমানে ইমান দিনে কোৱা কথাটো মিছা কথা আছিলে সেইটোহে প্ৰমাণ হৈ গ'ল গতিকে এইফালে BPFকতো আৰু বড়োলেণ্ড অঞ্চলত ৰাইজে আৰু পুনৰ কোনো এজন MLA জিকি অহাটো নিবিচাৰে সেইকাৰণে তেখেতসকলে আজি তেনেকুৱা গঠবন্ধন বিচাৰি ফুৰিছে কাক পাম কাক নাপাম UDFক পালে মাইনৰিটি ভোট পাম বুলি ভাবিছে কিন্তু মাইনৰিটি মানুহবিলাকে এতিয়া আৰু সিমান সেই লেভেলত নাই তেখেতসকলে ক'লেকে যে ভোট দিব তেখেতসকলৰ চিন্তাধাৰা সলনি হৈছে ৰাইট থিংকিং মানুহবিলাক আহিছে এতিয়া ভাল এটা মূল্যবোধৰ ৰাজনীতি কৰাটো বিচাৰিছে আৰু আজি তেখেতসকলে যিটো উদ্দেশ্যত আগবাঢ়িছে সেইটো সফল নহ'ব এটা সময়ত জাতি ভেদাভেদ ধৰ্ম ভেদাভেদ কৰি পেলাই তেখেতসকলে ৰাজনীতি কৰিলে টকা পইচা বন্দুক বাৰুদ দাবী ধমকিৰ ৰাজনীতি কৰিলে আৰু আজি সেইবিলাক ৰাজনীতিৰ সময় নাই এতিয়া ৰাইজে শান্তি বিচাৰিছে নিৰাপত্তা বিচাৰিছে আৰু এখন সুন্দৰ চুক্তি হৈ যোৱাৰ পিছত এতিয়া বড়ো অবড়ো বুলি একো নাই চবে মিলি আগবাঢ়ি যাবলৈ বিচাৰিছে আৰু আমি এতিয়া চৰকাৰখনত থাকি আমি BTR অঞ্চলৰ ৰাইজক 100% নিৰাপত্তা দিয়া সকলো সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি সকলোকে আগুৱাই লৈ যোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ চাওক হাগ্ৰামা মহিলাৰ যিটো যাদুৰ লাঠি আছিলে সেইটো ছিঙি গ'ল আগতে এটা সময় আছিলে হাগ্ৰামা মহিলাৰী কোৱাৰ লগে লগে আৰু সেইকাৰণে হাগ্ৰামা মহিলাৰী কৈ ইমান ওপৰত কৈ পালে তেখেতে মানে পিছই আহিবলৈ তেখেতে নাজানিলে আৰু এতিয়া চাওক ভগৱানে চবকো আপোনাক যিমান লাগে জীয়াই থকাৰ কাৰণে খাবৰ কাৰণে এইখিনি দিয়ে ইয়াতকে বেছি যদি আপুনি বিচাৰে তেনেহ'লে ভগৱানে ইয়াৰ ওপৰত অলপ বিচাৰ কৰে আৰু আজি হাগ্ৰামাৰ ওপৰত ভগৱানে বিচাৰ কৰিছে এই কাৰণে তেখেতে 17 জন পায়ো চৰকাৰ গঠন কৰিব নোৱাৰিলে 16 জন আছে তেখেতত আৰু বাকীখিনি মিলিজুলি চৰকাৰ হৈ গ'ল তো এতিয়া এই কথাটো তেখেতে বুজি পোৱা উচিত যে তেখেতৰ যে যাদুৰ লাঠি যে আৰু নচলে অসমৰ ক'তো আগতে তেখেতে মানে ধেমাজিত যাই পেলাই ৰাজনীতি কৰিছিল গোলাঘাটত যাই ৰাজনীতি কৰিছিল ক'ৰবাত যায় এইবাৰ কেনেকৈ কৰিব তেখেতৰ যিবিলাক সাংগ পাংগ আছিল সেইবিলাক আৰু নাই
ইয়াত আৰু কোনো তেখেতৰ ৰাজনীতি নচলে আৰু বিটিআৰ অঞ্চলত আমি চৰকাৰত আছোঁ আমি চবে মিলি পেলাই বড়ো অসমীয়া চবে মিলি ইয়াত আছোঁ আৰু এইখিনি সময়ত আৰু হাগ্ৰামা মহিলাৰ মই মানে এবছলুট মেজৰিটি পাম বিজেপিৰ এইটো হ'ব উমুকৰ এইটো হ'ব এইবিলাক নচলে আৰু কিন্তু এটা সময় আছিলে তেখেতৰ জগবিলাক চলিছিল মানুহবিলাক শুনিছিল আৰু এতিয়া মানুহবিলাক চিৰিয়াছ হৈ গৈছে তেনেকুৱা জগ শুনাৰ আৰু টাইম নাই হাগ্ৰামাত য'ত যায় তাতে জিকিবলৈ দাবী কৰিলে হাগ্ৰামা এতিয়া আৰু এই 2020 চনৰ পিছত হাগ্ৰামা য'ত যায় সি হাৰিব আৰু যোৱাকালি জ্যোতিষীয়েতো কৈ দিছে মানে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ বোলে অৱস্থা বেয়া হৈ আহিছে গতিকে আৰু এতিয়া আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ এনেকুৱা যাদুৰ লাঠি নাই টকা পইচা আছে অলপ মানে আৰু আগৰ নিচিনা সিংহটো মানে দাঁতটো ভাঙি গ'লেও সিংহটো সিংহৰ দৰে থাকিব বিচাৰে না তো সেইকাৰণে অলপ দাদাগিৰি কৰিব জেগা জেগাই কিন্তু অলৰেডি তেখেতৰ দাঁতবিলাক চব ছিঙি গৈছে দাঁত নাই আৰু সিংহৰ গতিকে ইয়াত আৰু একো ভয় কৰিব লগা নাই ইয়াৰ ওপৰত আমাৰ আলোচনা চলি আছে যে এতিয়া চিট কোনে কিমান খেলিব ইয়াৰ আলোচনা চলি আছে আৰু মই ভাবোঁ অতি শীঘ্ৰে এই সমস্যাটো এনেকুৱা ইছ্যুবিলাক সমাধান হ'ব আৰু ইতিমধ্যে আমাৰ মানুহ ফিল্ডত সোমাই গৈছে মেল মিটিং আৰম্ভ হৈ গৈছে গতিকে চিট শ্বেয়াৰিংটো আমি বিচৰা নিচিনাই হ'ব তাত মানে বেলেগ একো কিবা এটা থাকিব বুলি মই নাভাবোঁ আৰু যেনেকৈ আমাৰ চিট শ্বেয়াৰিং হ'ব তেনেকুৱাই গোটেইকেইজন আমাৰ কেণ্ডিডেটবিলাকক জিকাই নিয়াটো আমাৰ তিনিটা দলৰে দায়িত্ব হ'ব অলৰেডি হৈ গৈছে আৰু ইনকুৱাৰীৰ ওপৰত বহুত কেছ এফআইআৰ এইবিলাকত ফাইল হৈ আছে মই শুনিছোঁ আৰু এতিয়া আমি লাইবিলিটি এছেছমেণ্ট কমিটি আমি বনাই দিছোঁ আৰু লাইবিলিটি এছেছমেণ্ট কমিটিয়ে আজি মোক ৰিপৰ্ট দিছে যে তাতে বহুতখিনি ফাইল আছে যিবিলাক মানে টেণ্ডাৰ চেণ্ডাৰ একো হোৱা নাই এনেই বিল ক্লেইম কৰিছে বিল লৈছে তেনেকুৱা বহুত ফাইল আছে আৰু সেই ফাইলবিলাক আমি প্ৰচেছ হোৱাৰ লগে লগে লাহে লাহেকৈ আমি চৰকাৰী তৰফৰ পৰাও কিছুমানক এফআইআৰ দিয়া হ'ব যোনে এই দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে তেখেতসকলে চবতে জেলত যাব লাগিব